নমস্কাৰ বন্ধুসকল, আজি এটা অতি গুৰুত্বপূৰ্ণ টপিকৰ ওপৰত আপোনালোকক কিছু কথা জনাব চেষ্টা কৰিম। টপিকটো হৈছে ৰোগ প্ৰতিৰোধ ক্ষমতা কি। আমাৰ দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা আমি কেনেদৰে বৃদ্ধি কৰিব পাৰোঁ, লগতে জনাম ৰোগ প্ৰতিৰোধ ক্ষমতা মেইনটেইন কৰিবলৈ আমি কি অভ্যাস এৰাই চলিব লাগিব। লগতে আপোনালোকলৈ এটা অনুৰোধ, যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি লওক আৰু বেল আইকনটো দবাই দিব, যাতে পৰৱৰ্তী ভিডিঅ'সমূহ আপোনাৰ নটিফিকেশ্যনত আহি পৰে। গতিকে বলক টপিকটো আৰম্ভ কৰি লওঁ। গোটেই বিশ্বতে এতিয়া কৰোণা ভাইৰাছে অতি দ্ৰুতগতিত সংক্ৰমণ হৈছে, আপোনালোকে জানেই। কিন্তু কোনো ধৰণৰ মেডিচিন ইয়াৰ কাৰণে ওলোৱা নাই যাৰ পৰা আমি ৰক্ষা পাব পাৰোঁ। কিন্তু আমি আমাৰ ইমিউন ছিষ্টেম, অৰ্থাৎ আমাৰ যদি ৰোগ প্ৰতিৰোধ ক্ষমতাটো আমি শক্তিশালী কৰি ৰাখিব পাৰোঁ, তেতিয়াহ'লে আমি এই ভাইৰাছবিধৰ সংক্ৰমণ হ'লেও ইয়াৰ পৰা বেমাৰৰ পৰা পৰিত্ৰাণ পোৱাৰ এটা চান্স থাকে। কিন্তু কি এই ৰোগ প্ৰতিৰোধ ক্ষমতা, এই বিষয়ে আমি কিছু কথা জানি লওঁ। চাওক, বিভিন্ন ভাইৰাছ বেক্টেৰিয়া আদিৰ পৰা আমাৰ দেহত কিছুমান ৰোগৰ সৃষ্টি হয়। আৰু অতি সৰল ভাষাত ক'বলৈ হ'লে বিভিন্ন ভাইৰাছ বেক্টেৰিয়া আদিৰ পৰা সৃষ্টি হ'ব পৰা ৰোগৰ লগত যুদ্ধ কৰিব পৰা শক্তিটোৱে হৈছে ৰোগ প্ৰতিৰোধ শক্তি, অৰ্থাৎ ইমিউন ছিষ্টেম। আৰু প্ৰতিজন ব্যক্তিৰ শৰীৰতে এটা শক্তি থাকে, যিয়ে বিভিন্ন বেমাৰৰ সৈতে যুদ্ধ কৰি ইয়াক ধ্বংস কৰি পেলাব পাৰে। আৰু এই শক্তিটোৱে হৈছে আমাৰ ইমিউন ছিষ্টেম, যাক আমি ৰোগ প্ৰতিৰোধ ক্ষমতা বুলি জানো। আৰু বৰ্তমান সময়ত ইয়াৰ প্ৰাসংগিকতা অতি বেছি হৈ পৰিছে, কাৰণ যিহেতু বেমাৰৰ সংক্ৰমণ দ্ৰুতগতিত হৈ আছে, ইয়াৰ কোনো প্ৰতিষেধক ওলোৱা নাই। গতিকে আমি যদি আমাৰ ইমিউন ছিষ্টেমটো অতি শক্তিশালী কৰি ৰাখিব পাৰোঁ, তেতিয়াহ'লে আমাক কিবা প্ৰকাৰে যদি আমাৰ দেহত এই ভাইৰাছবিধৰ প্ৰৱেশ ঘটে, তথাপি আমি সেই ভাইৰাছবিধক আমাৰ ইমিউন ছিষ্টেমে, অৰ্থাৎ আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতাক ধ্বংস কৰিব পৰা এটা চান্স থাকে। লগতে যদিহে এই ইমিউন ছিষ্টেমটো অতি শক্তিশালী কৰি ৰাখিব পাৰোঁ, তেতিয়াহ'লে কিবা প্ৰকাৰে যদি আমাৰ ভাইৰাছৰ আক্ৰমণৰ দ্বাৰা আমাৰ দেহত বেমাৰৰ লক্ষণসমূহ দেখাও দিয়ে, তথাপি আমি ট্ৰিটমেণ্টৰ দ্বাৰা বা মেডিচিনৰ সহায়ত আমি অতি সোনকালে ৰিকভাৰ হৈ অহাৰ এটা চান্স থাকে। গতিকে চাওক, আমাৰ দেহত এই যিটো ৰোগ প্ৰতিৰোধ ক্ষমতা, এই ৰোগ প্ৰতিৰোধ ক্ষমতাটোৰ কিমান এটা গুৰুত্বপূৰ্ণ অৱদান থাকে। চাওক, এই ইমিউন ছিষ্টেমটো আমাৰ বিভিন্ন কাৰণত দুৰ্বল হৈ পৰিব পাৰে। যেনে ধৰি লওক, আমাৰ বৰ্তমান প্ৰদূষণ, যি হাৰত প্ৰদূষণ হৈ আছে, এই প্ৰদূষণে আমাৰ ইমিউন ছিষ্টেমটো দুৰ্বল কৰাত এটা অৰিহণা যোগায়। এতিয়া আমি কিছুমান প্ৰদূষিত পানী খাই আছোঁ, দূষিত বায়ু সেৱন কৰি আছোঁ, এইবিলাকৰ পৰা আমাৰ যিটো দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা, এই ক্ষমতাটো বহু পৰিমাণে প্ৰভাৱান্বিত হয়। তাৰ লগত আমি অত্যাধিক পৰিমাণে নিচাজাতীয় দ্ৰব্য যেতিয়া সেৱন কৰিম, তেতিয়াও আমাৰ এই ইমিউন ছিষ্টেমটোৰ ওপৰত প্ৰভাৱ পৰিব পাৰে। যদি আমি অত্যাধিক পৰিমাণে চাহ কফি আদিও খাওঁ, তথাপি আমাৰ ইমিউন ছিষ্টেমটোত এটা বিৰূপ প্ৰভাৱ পৰে। এতিয়া তাৰোপৰি কিছুমান আমি যেতিয়া বৰ্তমান শাক পাচলি বজাৰত পাওঁ, এই শাক পাচলিসমূহত কিছুমান কেমিকেল ব্যৱহাৰ কৰা হয়। আজিকালি বৰ্তমান মাছ মাংসবিলাকতো বহু পৰিমাণে কেমিকেল দি তাক সোনকালে ডাঙৰ কৰা হয়। এইবিলাক খাদ্য খায়ো আমাৰ ইমিউন ছিষ্টেমটোত আমি দুৰ্বল কৰি গৈ আছোঁ। আৰু ইয়াৰ পৰা আমি পৰিত্ৰাণ পাবৰ বাবে আমি কিছুমান থলুৱা খাদ্য খাব লাগিব, ঘৰৰ শাক পাচলি খাব লাগিব, ৰাসায়নিক সাৰ বা কিছুমান ৰাসায়নিক পদাৰ্থ মিশ্ৰিত নকৰা কিছুমান খাদ্য যদি আমি খাব পাৰোঁ, আমাৰ ইমিউন ছিষ্টেমটো শক্তিশালী হ'ব। লগতে আমি যদি নিচাজাতীয় দ্ৰব্য বা গুটখাজাতীয় বস্তু, চাহ কফি অত্যাধিক খোৱা বাদ দিওঁ বা এই অভ্যাসবিলাক দূৰ কৰিব পাৰোঁ, তেতিয়াহ'লেও আমাৰ ইমিউন ছিষ্টেমটোত আমি শক্তিশালী কৰিব পাৰোঁ। আৰু মোবাইল বৰ্তমান আমি ইণ্টাৰনেট বহুল পৰিমাণে ব্যৱহাৰ কৰোঁ। ইণ্টাৰনেট নোহোৱাকৈ বৰ্তমান কোনেও চলিব নোৱাৰে। আৰু এই ইণ্টাৰনেটৰ পৰা হোৱা যিটো ৰেডিয়েশ্যন, এই ৰেডিয়েশ্যনটো আমাৰ দেহত এটা ক্ষতি কৰি আছে, যিটো আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা ইয়াৰ ওপৰত কিছু পৰিমাণে হ'লেও প্ৰভাৱ পেলায়। এতিয়া কথা হৈছে কি, আমি কেনেকৈ গম পাম যে ৰোগ প্ৰতিৰোধ ক্ষমতাটো আমাৰ কমি গৈছে। যেনে ধৰি লওক, আপুনি যদি সঘনাই আপোনাৰ জ্বৰ চৰ্দি কাহ এইবিলাক হৈ থাকে, বা বতৰ চেঞ্জ হোৱাৰ লগে লগে আপোনাৰ কিছুমান বেমাৰে দেখা দিয়ে, সৰু সুৰা বেমাৰ, এইবিলাক বেমাৰ দেখা দিয়া মানে আপুনি বুজি লওক আপোনাৰ ইমিউন ছিষ্টেমটো দুৰ্বল হৈ পৰিছে। কিয়নো, কাৰণ যেতিয়া ইমিউন ছিষ্টেমটো দুৰ্বল হৈ থাকে, তেতিয়াহ'লে অতি সহজে কিছুমান আমাৰ পৰিৱেশত যিবিলাক মাইক্ৰবছ আছে, অতি সহজে আমাৰ দেহত প্ৰৱেশ কৰি কিছুমান বেমাৰৰ লক্ষণ কিছুমান দেখা দিব পাৰে। গতিকে আমি আমাৰ ইমিউন ছিষ্টেমটো অতি শক্তিশালী কৰিবলৈ আমি কিছুমান বেয়া অভ্যাসবিলাক আঁতৰ কৰিব লাগিব। যেনে নিচাজাতীয় দ্ৰব্যবোৰৰ পৰা আমি দূৰত ৰাখিব লাগিব, কিছুমান ভাল খাদ্য খাব লাগিব। বৰ্তমান সময়ত পোৱা কিছুমান খাদ্য আছে, যেনে শাক পাচলিসমূহ অত্যাধিক পৰিমাণে খাই, ড্ৰাই ফুড কিছুমান আছে, যেনে ধৰি লওক ফল মূল, বাদাম বা খেজুৰ, এনেকুৱা জাতীয় যদি খাদ্য আমি খাই থাকোঁ, বা আমি যদি প্ৰদূষণমুক্ত বায়ু সেৱন কৰোঁ, তাৰ লগতে আমি চাফ চিকুণ কৰি থাকোঁ, নিজৰ
গতিকে এই ধৰণে আমি নিজৰ ইমিউন ছিষ্টেমটো শক্তিশালী কৰি ৰাখিলে আমাৰ কিছুমান ভাইৰাছে আমাক এটেক কৰিব নোৱাৰিব আৰু এই ভাইৰাছবিধো সেনেকুৱাই ভাইৰাছ যি আমাক সহজে এটেক কৰিবলৈ চেষ্টা কৰিব যদিহে আমি ইমিউন ছিষ্টেমটো দুৰ্বল কৰি ৰাখোঁ গতিকে আমি আমাৰ ইমিউন ছিষ্টেমটো শক্তিশালী কৰি ৰাখিলে আমাক কিবা প্ৰকাৰে যদি আপোনাৰ মোৰ দেহত ভাইৰাছবিধৰ প্ৰৱেশ ঘটে তেতিয়াহ'লে ইমান সহজে আমাৰ বেমাৰৰ লক্ষণ দেখা দিব নোৱাৰে আৰু দেখা দিলেও আমি আমাৰ ৰিকভাৰ কৰাটো অতি সহজ হৈ পৰিব গতিকে সকলোৱে এই ইমিউন ছিষ্টেমটোৰ ওপৰত আমাৰ দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতাটোৰ ওপৰত অতি গুৰুত্বপূৰ্ণভাৱে অতি চিৰিয়াছলি এটা মানে ইয়াক নজৰ দিব লাগে যাতে আমি ইয়াৰ পৰা আমি ৰক্ষা পাব পাৰোঁ